বৰ্তমান মই উপস্থিত আছো এনে এজন শিক্ষিত যুৱকৰ ওচৰত যিজন যুৱকে পোনপ্ৰথমতে নিজৰ পঢ়া জীৱন সামৰণি মাৰি ঘৰতে এনে বহি নাথাকি তেওঁ বেলেগৰ ই ৰিক্সা এখন প্ৰথমতে ভাড়াত চলাইছিল প্ৰায় 1.5 বছৰ। পাছত নিজৰ কাষ্টমাৰ বেছ বনালে আৰু কাষ্টমাৰ বেছ বনোৱাৰ পিছত ভাবিলে যে ই ৰিক্সা এটা প্ৰফিটেবল ব্যৱসায় আৰু এই ব্যৱসায়টো মই নিজাকৈ আৰম্ভ কৰিম। পাছত তেওঁ ক্ৰয় কৰিলে এখন ই ৰিক্সা আৰু আজি নিজৰ লগতে নিজৰ পৰিয়ালটো খুব সুন্দৰকৈ চলাই আছে। মই চিনাকি কৰি দিব বিচাৰিম, ল'ৰাজন আছে, ল'ৰাজন আমাৰ ঘৰৰে হয়, আমাৰ সম্বন্ধীয় হয়। তো মোৰতকৈ বয়সতকৈ সৰু, তথাপিও মই সম্বন্ধত এওঁ বুলিব লাগে। তো আজি ই ৰিক্সা সম্বন্ধে যিখিনি কথা আছে বা ব্যৱসায় সম্বন্ধে যিখিনি কথা আছে ই ৰিক্সাৰ লগত জড়িত গোটেইখিনি আজি আলোচনা কৰিম। তো এইজনে হৈছে সেইজন ল'ৰা। পোনপ্ৰথমতে মই তোমাক স্বাগতম জনাইছোঁ আৰু এখেতৰ ভাল নামটো হৈছে নয়ন পাঠক। নমস্কাৰ। তো তোমাক পোনপ্ৰথমতে মই সুধিব বিচাৰিছোঁ যে এই ই ৰিক্সাৰ লগত জড়িত হোৱা কেইমান দিন হ'ল তোমাৰ? মই এতিয়া বৰ্তমান 2 বছৰ হৈ যাব। বাকী ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় ভালে চলি আছে। এতিয়া পঢ়া কমপ্লিট কৰিছা, তাৰমানে কিদৰে তুমি আৰম্ভ কৰিছিলা? এতিয়া ফাৰ্ষ্ট টাইম ভাবিছিলোঁ কি মিস্ত্ৰী কাম কৰি কিনে লেবাৰ কৰি চলিম বুলি ভাবিছোঁ। তাৰপিছত ভাবিলোঁ কি মিস্ত্ৰী কাম কৰি কোনো লাইফত একো ভেলু নাই। আজি ইনকাম কৰোঁ, কালি গুচি যায়। তাৰপিছত হেড মিস্ত্ৰীৰ লগত কাম কৰি থাকোঁ, তাৰপিছত মালিকে পইচা দিলেহে লেবাৰে পইচা পায়, হাতৰ পৰা নিদিয়ে, এনেকৈ প্ৰব্লেম হৈ যায়, ফেমিলি চলিব। তাৰপিছত কিমান চলিলা তুমি ই ৰিক্সাখন? এতিয়া মই নতুনকৈ বেলেগৰ মই এতিয়া 1.5 বছৰ চলাইছোঁ। তাৰপিছত মই নিজাকৈ ল'লোঁ। এতিয়া মই 4 মাহ ৰানিং চলি আছে গাড়ীখনত। এইটো ইনষ্টলমেণ্টত ল'লা না গোটেই কেছ পইচা? নাই, কেছ দি লৈছোঁ। ইনষ্টলমেণ্টত ল'লে মানে প্ৰব্লেম হয় কি আপোনালোকৰ আজিকালি দেখছিয়ে ইমান গাড়ী ই ৰিক্সা বহুত মানে চাৰিওভাগে বহুত মানে হাজাৰটো মিলাব টান হৈ যায়, ইমান গাড়ী বহুত চলাবৰ কাৰণে। বাকী তোমাক এটা কথা সুধিব বিচাৰিছোঁ, বা ই ৰিক্সা এখন গোটেই ফুল চাৰ্জ দিলে এজন ব্যক্তিয়ে কিমান কিলোমিটাৰ চলাব পাৰে? এতিয়াতো মই মাইলেজ ভালে পাই আছোঁ, গাড়ীখনৰ একো প্ৰব্লেম পোৱা নাই। এতিয়া মই 120 কিলোমিটাৰ চলি আছোঁ আৰু। 120 কিলোমিটাৰ? বা এটা ফুল হেৰি কৰিলে? ফুল ৰাতি চাৰ্জ দিলে 8-9 ঘণ্টা চাৰ্জ দিব লাগিব ফুল চাৰ্জৰ কাৰণে। আচ্ছা, লাইনৰ বিল কিমান মান আহে এনে? লাইনৰ বিল 800-1000। গোটেই ঘৰৰখিনি মিলি কিনে অলপ 1500 মান আহিব। আচ্ছা, এইটোৰ কাৰণে 800 মান আহে? 800 আহে। আচ্ছা, তো প্ৰফিটেবলে ব্যৱসায়। 120 কিলোমিটাৰ যদি চলে এইটো প্ৰফিটেবলে ব্যৱসায়। আৰু বাকী কিবা ছাৰ্ভিচিঙৰ কিবা আছে নেকি? ছাৰ্ভিচিং আছে আপোনাৰ, মানে সেই বিয়াৰিং চিয়াৰিং গ'লে মানে ভাল কৰিব লাগে আৰু তাতে বেছি পইচা নাযায়, মানে ভাল হৈ যায় আৰু ক'ৰবাত 200-300 টকাত হৈ যায়। তাৰপিছত আপোনাৰ এই ক্ৰণটো থাকে মটৰ, তাত আপোনাৰ মবিল এটা ভৰাব লাগে, তেল ভৰাব লাগে, তাতে হয় 100 মান হয়, 250 গ্ৰাম মানৰ ভৰাব লাগে। মানে এইটো 3-4 মাহ মূৰত চেঞ্জ কৰি যাব লাগে। প্ৰত্যেক মাহতে কৰিব লাগে না ছাৰ্ভিচ? নাই, 3-4 মাহৰ মূৰত। এইটো ভালেই পিছে, মানে কি একো বিশেষ একো প্ৰব্লেম নাই আপোনাৰ। এতিয়া চাওক, গাড়ীখন এতিয়া আপুনি বেয়া জেগাত দি নিব, ক'ৰবাত নাট ঢিলা হৈ গ'ল, তেতিয়া ক'ৰবাত পাতি গেলা সেই হৈ যায়, লছৰ হৈ যায়। তেতিয়া মানে কি মেকাৰতে যায় কি নাটটো টান কৰা, পাতিখিনি লাগক, আৰু পাতি আপোনাৰ ফুচিং থাকে, এই লবৰ টাইপত থাকে পাতিত, সেইটো চেঞ্জ কৰিব লাগে। তো এটা কথা সুধিব পাৰোঁ, ই ৰিক্সা এখন চলালে এটা পৰিয়াল ভালকৈ চলাব পাৰেনে? পাৰে। বা আমি আজিকালি দেখিছোঁ বিভিন্ন ধৰণৰ আমাৰ যুৱক আছে, শিক্ষিত যুৱক, যিবিলাকে এইবিলাক কাম এৰি বাহিৰত ক'ৰবাত কোম্পানীত কাম কৰে বা 5-6 হাজাৰ টকাত এটা সেনেকুৱা কৰি আছে, তেওঁলোকক কি ছাজেষ্ট কৰিবা? তেওঁলোকে গাঁৱতে আহক, এনেকুৱা আমাৰ নিচিনা ই ৰিক্সা চলাওক। এতিয়া মই যিমানখিনি পঢ়ি শুনি একো চাকৰি বাকৰি নাই, তথাপিও এপ্লাই কৰিছোঁ, কিন্তু ট্ৰাই কৰোঁ মাজে মাজে। তথাপিও এনে থকাতকৈ মানে ই ৰিক্সাখন চলাই আছোঁ আৰু ভাল কামত ইউটিলাইজ কৰি আছে। তো ভালেই এইবিলাক বাহিৰত যোৱাতকৈ বেলেগৰ তলত কাম কৰাতকৈ এইটো এটা একদম স্বাধীন চেতিয়া এটা মন লৈ কেনে আগবাঢ়ি আহিছে, এইটো ভালেই লাগিছে। বা কোনো ধৰণৰ লাজ কৰা নাই, কামত আচলতে লাজ কৰিব লগা একো নাই, চুৰ ডকাইত কৰা নাই। একো নাই। এইটোৱে। আৰু এটা কুৱেশ্যন সুধিব বিচাৰোঁ, এটা দিনত এটা ই ৰিক্সা এখনৰ পৰা কিমান ভাড়া হায়েষ্ট পাইছে আৰু কিমান লৱেষ্ট পাইছে? হায়েষ্টটো 1200। 1200, তাৰপিছত লৱেষ্টটো 500টো থাকে আৰু 500টো থাকে। এভাৰেজটো মানে 500টো থাকে। একদম বেয়া হ'লেও বেপাৰ বেয়া হ'লেও বা বাৰিষা ছিজনত, আজিকালি বাৰিষা ছিজনত কিবা অসুবিধা পাই আছে নেকি? বাৰিষা ছিজনত মানে এটা প্ৰব্লেম কি আপোনাৰ সেই বাটা বৰষুণ আহিলে ক'ৰবাত লাইনটো নাথাকে কেতিয়াবা, তেতিয়া চাৰ্জৰ প্ৰব্লেম হয়, চাৰ্জটো ফুল নহয়, মানে বেছি চলাব নোৱাৰে। মানে তেতিয়া অলপমান ডাউনত থাকে আৰু
ইনষ্টলমেণ্ট কিমান দিব লগা হয় এখনত? ইনষ্টলমেণ্ট এতিয়া মোৰ নাই, কেছ দিয়া আছে। এনে ইনষ্টলমেণ্ট ল'লে আপোনাৰ 80,000 দিলে আপোনাৰ 7,500 টকা আহিব মান্থলি। ডাউন পে'মেণ্ট 80,000 দিব লাগে। অঁ, আচ্ছা। তাৰপিছত আপোনাৰ কেছ দিলেতো টেনশ্যনে নাই। আৰু যদি EMI দি লয় তাৰপিছত আপোনাৰ 2,05,000 কম হৈ যাব। আচ্ছা। অঁ, তো পাৰি এজন ল'ৰাই ভালকৈ চলাব পাৰি পাৰি। এতিয়া মান্থলি আপোনাৰ গড়বাত্তা সেই 18-20,000 টকা আহি যায় ইনকাম এখন ৰিক্সা দি চলাই। তো ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা আছে কিবা কানি বহুত কৰিম বুলি ভাবি আছোঁ। লাহে লাহে কৰি যাম আৰু সময় সুবিধা মিলে। সুবিধা মিলি। তো এয়াই আছিল আজিৰ এই ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। অকণমান নইজ পাব আপুনি। ইয়াত এটা শিলৰ এটা ফেক্টৰী চলি আছে, তাৰমানে শিলৰ চাউণ্ড পৰা আহি আছে। আৰু যিহেতু হাৱেত আছোঁ, হাৱেত গাড়ীবিলাক বিৰাট অহা যোৱা কৰি আছে, তো অকণমান আপোনালোকে চাউণ্ড পাব। তথাপিও এটা ইনফৰমেশ্যন ভিডিঅ' এটা বনাবলৈ আপোনালোকৰ লগত চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ কিবা ভিডিঅ' আপোনালোকৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমাৰ এই চেনেলটোৰ লগত জড়িত হ'বলৈ নাপাহৰিব। আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।